চাদা পানী খোৱা শুনিছনে পানী গিলাচ দেচোন যা আনিছো এপালে নগলেও নহয় যোৱাৰ আগতে জালখন অকণমান চাই মেলি থৈ যাওঁ আকৌ আহি দোকানখন খুলি পাৰিলে মাছ দুটামান আনিবলৈ যাব লাগিব লৈ আন সোনকালে কৰি থকা মানুহ কৰিয়ে থাকিব লাগিব নহ'লে খাবি কি সুদাই ভাতকেইটাও খাব নোৱাৰো তাৰপৰা এতিয়া চব্জি তুলিবলৈ যায়নে আপুনি নে জালতে ঠিক কৰি থাকে জালখন অকণমান চাই থৈ যাওঁ আকৌ যাওক নহ'লে আকৌ টাইম হ'ব নহয় এতিয়া আকৌ চব্জিখিনি বুটলি হেৰি কৰিবলৈ গোটাবলৈ কৈছিলে জানো কৈ থৈ আহিছোঁ আনিবগৈ লাগিব আকৌ ওচৰৰ সেই জানটোতে আহি পেলাই মাৰিম আৰু এপাক হ'ব যাওক দুইটা এপাক গৈ আহিমগৈ নহ'লে আকৌ সুদা ভাতকেইটা খাব নোৱাৰি নহয় নোৱাৰি তই ক'ৰবাত পাই লওক মন হ'ল দেই জালখন অৱস্থাই নাইকিয়া হ'ল জানত বহুত জেং চেং আছে নেকি এখন বাতি থৈ অকণমান আকৌ চব্জিকেইটা বান্ধি ল'মগৈ উপায় নাই আৰু দেই ইফালে কৰিলেও নহয় সিফালে নকৰিলেও নহয় এই খোপাক জন্ম দি ল'লোঁ ছোৱালী খোপাকে দি লৈ পেলাই মোৰ মানে এতিয়া গোটাগুটি লাগিছে আৰু ইমান চব্জি বুটলি ফুৰিম লোকৰ বাৰীয়ে কৈ ফুৰিমগৈ মই মানে শুনিছনে মোনাকেইটা যোগাৰ কৰিলি নাই বাৰু চাইকেলখন ভাল কৰিবলৈ দিছিলোঁ তই নানিলিগৈ মানে ভালে কোৱা না মইনো কেনেকে জানো বা আপুনি ক'ত নিজে নকৰিলে উপায় নাই আৰু মানে মই এতিয়া কি লৈ যাওঁ বাৰু যাওক সেই তেনেকে যাওক সোমাই যাব আকৌ যদি হয় লৈ যাব মোক আপুনি কালি কোৱা নাই নহয় এতিয়া কোনখন দোকানত দি থৈ আহিছে মানে আনিব পাৰ চিন্তা নকৰে কেনেকে জানো চাইকেলখন লৈ যে চব্জিকেইটা বুটলিবগৈ লাগে জানো বা আপুনি কোনখন দোকানত দি থৈ আহিছে আপুনি যাওক আকৌ মোটামুটি দি থৈ আহিছে যাওক আকৌ সোমাই পেলাই লৈ গৈ যাব যদি চাইকেলখন ভাল কৰিছে মোক সুধিব নোৱাৰিলি কিমান কষ্ট মইহে জানো কষ্টটো হয় এই দুডালত মোনা ভৰ্তি কৰি কেঁচা চব্জি কষ্ট হয় নহয় যাওক আপুনি নিজে যাওক পইচা আছে না বাকেটত কিমান আছে আকৌ চব্জি বুটলি পেলাই গৈ পেলাই এতিয়া সময় নাই চব্জিকেইটা এনেকে আনি লওঁ আকৌ মই দোকানখন খুলি আহি মই জানটো বোলে মাছমান ধৰিবলৈ যাব লাগিব নহ'লে ভাত দিয়া কিহে খাবি যাওক চব্জিকণ হ'লে নহ'ব নহয় মাছ পুঠি এটা নহ'লে মানে ভাল নালাগে নহ'লে মানে হয় বাৰু বৰ কষ্ট হ'ব নেকি চব্জিয়ে মানুহবোৰেও নকৰিলেও নহয় এই জহনি মৰা সোপাৰ পৰা শান্তি নাইকিয়া হ'ল মই এতিয়া উঠিছোহে তুমি উঠিলা নাই কি কৰি আছা এনেই বহি আছো তই উঠা নাই বিচনাৰ পৰা হা কি হ'ল তহঁতৰ কি হৈছে বা কিনো মোক অকলে চিঞৰি থাক এই ইহঁতৰ ভণ্টিহঁতৰ ওচৰলৈ যা কেলে কাম আছে গোটেই কাম আছে নহয় বিচনাখনো তই পাৰিব নোৱাৰ জানো কেলে যে ছোৱালীবোৰ এনেকুৱা বাপেক এটা কামলৈ যায় ৰাতিপুৱা তাই জানো কামকেইটা কৰিব নোৱাৰে জানো বা হা অকল মোকে কৈ থাক যে ভণ্টিহঁতক কৈ থাক তই ডাঙৰ তই কৰি দিলেহে সিহঁতে কৰিব সিহঁতে কি বুজি পায় সিহঁতি তিনিজনী আছে তেহেঁতক কৈ এইকেইজনী অকল খেলা কিমান নেখেলে ছোৱালী এইবিলাক কাম বন কৰিব এই দৰ্জা মুখত খালী দিনটো থব নাপায় নহয় তই অকল খেলিয়ে থাকিবলৈ বিচাৰ কেলে হয় হা বাপেৰে যদি আকৌ আহি পেলাই চব্জি বুটলি আহি খালী তেল তই বাপৰ ধৰি এজন দিছ না খৰিডাল নাইকিয়া আছে জানো কোনোবা এজনে কৈ নিদিয়ে কৈ দিব নোৱাৰে জানো হা শুনিছ না শুনা ছোৱালী মই কামকেইটা কৰিবলৈ কৈছো নাই বাপেৰে আহি পাবহি এতিয়া ভাতে বনোৱা নাই যা এই চব্জি সেইজনীয়ে শুই থাকিব তই কুট খেলিবি মোৰ এইখনে হ'ল ভণ্টিহঁতৰ লগত ভনীয়াহঁত দুয়ে নহয় তই গাভৰু হলি যা কাম কৰি বাপেৰে আহিলেই হ'ব দোকানতে চব্জিখিনি থৈ আহিলো
চাইকেল ভাল নকৰিলা নেকি? চাইকেলৰ খবৰ ল'মগৈহে আকৌ মই ল'ৰাটোকে চব্জি কেইটামান মই লৈ হ'ব বহি লওক অকণ মই চাহকৈ অকণমান দিওঁ কি হ'ল অকল মোবাইলটোতে তোৰ মোক কাপোৰ এযোৰ লৈ দিব দেই এযোৰ চাওক ইমান ধুনীয়া লাগিছে কাপোৰ তোক কাপোৰ এযোৰ লাগে কি লাগি আছেনো কিবা লাগিছে নেকি বৰষুণ দিছে যদি ইমান গোপ গোপীয়া গৰম এটা উঠি আছে ডাঙৰ ছোৱালী যে আকৌ মোবাইলতে থাকে কথাটো কি নকবা এতিয়া উঠিছেহে কালি পাৰি আপুনি যোৱাৰ পিছত এতিয়া উঠিছেহে এইবোৰ বডিটোহে হ'লা মানুহ এটা চাই দি দিব লাগে মাক চাহে জীয়াই পাব এতিয়া কলেও খং উঠিব নহয় পাই এতিয়া মই সেই ৰাতিপুৱা সোনকালে উঠি মাক চাই আকৌ মোকে কাই শিকি দি মাথাটো গৰম হৈছে ল'ৰা এটা সদায় মই ইমান চব্জি বুটলি সহায় কৰিলে ছোৱালী ক'ৰবাত জন্ম দিললে নহয় মই অকলে জন্ম দিছিলো এতিয়া মই অকলে জন্ম দিছিলো কথা ক'বলৈ বাপেৰে বেগ ঢেৰ আছে চব্জি নেহে স্কুললৈ মোৰ মাথাটো বেগ এটা আনি দিবলৈ নোলাই নি তাৰ হাততে মই পইচা কেইটা দিওঁ মোৰ আছে নহয় পুৰণা পুৰণা বেগবোৰ সেইবোৰ ল'ব মই আনি দিম হ'ব উপায় নাই এই ছোৱালীজনীৰ পৰা মোৰ মাথাটো গৰম হৈ যায় ভাবি চাহখন বনাই দে অকল মুঠতে মাক যেনিবা হ'ল মোবাইলটো বেয়া হোৱাতনে ভাল আছিলে মোবাইলটো যে বেয়া হোৱাতনে ভাল আছিলে অকল মোবাইলটো এইবোৰ এঘৰত গৈ পেলাই কি কৰিব ঠিক নাই তাৰপিছত ক'বা আমুকা জীয়েকে কাম এটাও শিকি নাহিলে তাত বোলে এই তাঁতখনো নাজানে মানুহক কেনেকে শুশ্ৰূষা কৰিব লাগে সেইটোও নাজানে শিকাব লাগে আজিকালি ছোৱালী মোবাইলটো শিকাবলৈ টিভি শিকিবলৈ মই শিকাইছো অকল বকি থাকিলে নহ'ব দেখুৱাব লাগিব ইটো সিটো বুলি চাহখন আন সোনকালে খাই কিনি দোকানখন খুলি থৈ আহোঁগৈ দেউতা দোকানলৈ আজি ময়ো যাম চেণ্ডেল এযোৰ আনিবলৈ মোক পইচা 2 টকামান দিব লাগিব নেলাগে মই দিম নহয় মাৰ সৈতে বজাৰৰ পৰা আনিবিগৈ পেণ্ট পিন্ধি আছো ফটা চেণ্ডেল এযোৰ নাই দুখীয়া মানুহ নহয় জানো কি কৰিবি এনেকৈ ডাঙৰ দীঘল হ'ব লাগিব আনি দিম স্কুলত চবেই ইমান ধুনীয়াকৈ পিন্ধি আহে ইমান ধুনীয়া চেণ্ডেল পিন্ধি আহে মইহে থাকোঁ বেয়াকৈ পিন্ধি চকু পানী ওলাই যায় মোৰ ভাগৰ কওঁতে মোৰ বেয়া লাগি যায় মায়ে আনি দিব নাকানিবি বৰ দুখ লাগে ছোৱালীজনী আজি দোকানলৈ যাম মিঠাই খাম বাইক নিদো ইমান কামবোৰ কৰোঁ মই ৰাতিপুৱাৰ পৰা ঘৰ খাওঁ চোতাল খাওঁ কৰিব লাগিব আকৌ মই ভণ্টিকো নিদিওঁ বাইকো নিদিওঁ হ'ব মই লৈ আনিম দেই ৰাতিপুৱা কামবোৰ মই কৰি থৈ দিম হ'ব তোলৈকে লৈ আনিম দেই অকলে মিঠাই খাম অকলে খাম এনেকৈ নিদিওঁ অকলে খাম কাকো নিদিওঁ ইমান ৰাতিপুৱাৰ পৰা অকল মোকে কাম কৰাই থাকে খাব সময়ত আকৌ মনে সিহঁতকেইজনীয়ে খাই থৈ দিয়ে খাই থৈ দিওঁ